নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে উন্মেষ পাঠ্যপুথিৰ পাঠ নং 5ৰ ৰিম ঝিম বৰষুণ আহে পদ্যটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি আমি ভিডিঅ'টো লৈ আহোঁ। ক্ৰিয়াকলাপ পাঠ্যবিহিক 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে? ক আখৰটোত কি লিখা আছে? হাঁহি থাকে। খ আখৰত লিখা আছে দুখ খাই থাকে। গ আখৰত লিখা আছে নাচি থাকে। ঘ আখৰত লিখা আছে ওফন্দ পাতি থাকে। উত্তৰত তোমালোকে লিখিবা খ আখৰটো, দুখ খাই থাকে। কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? ক আখৰটোত কি লিখা আছে? পানীৰ টোপ। খ আখৰটোত লিখা আছে ঘাঁহ বন। গ আখৰটোত লিখা আছে সেউজী পাত। ঘ আখৰটোত লিখা আছে পূবালী বতাহ। উত্তৰত তোমালোকে লিখিবা ক আখৰটো, পানীৰ টোপ। 2 নম্বৰটোত কি লিখা আছে? 2 নম্বৰটোত লিখা আছে শব্দ অৰ্থ মিলাও আহাই। আমাক কি দিছে? এইটো শব্দ অৰ্থ মিলাবলৈ দিছে। এইখিনিতে কৈ দিওঁ, তোমালোকে যদি আমাৰ এই চেনেলটোত নতুনকৈ আহিছা, তেনেহ'লে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকৰ ওচৰলৈ নটিফিকেশ্যন যাব। আৰু ফেচবুকত চাই আছা, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ল'বা। ঠিক আছে, তোমালোকে কিন্তু কিতাপখন লগত লৈ বহিবা দেই, নহ'লে বুজি নাপাবা। ইয়াত কি দিছে? আমাক শব্দ অৰ্থটো মিলাবলৈ দিছে। শব্দ অৰ্থ এইটো কি? দুখ খাই, বাহিৰলৈ, ওফন্দ, ওপঙে, বাজিলে, বেকা হৈ মূৰতল কৰি, বাঁহে, ঠেহ। তো উত্তৰটো হৈছে এইটো। ধুনীয়াকৈ তোমালোকে বহীত লিখি ল'বা। ঠিক আছে, উত্তৰটো হৈছে শব্দ অৰ্থ দুখ খাই। দুখ খাই মানে বেকা হৈ মূৰতল কৰি। ওফন্দ, ওফন্দ মানে ঠেহ। বাজিলে, বাজিলে মানে বাহিৰলৈ। বাঁহে, বাঁহে মানে ওপঙে। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। তোমালোকে উত্তৰত লিখিবা কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত দুখ খাই থাকে বা বেকা হৈ মূৰ তল কৰি থাকে বুলি কৈছে। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। তোমালোকে উত্তৰটো লিখিবা কাৰণ পানীৰ টোপালবোৰ ইমানেই অকণি অকণি, আমি গণিবলৈ চেষ্টা কৰিলেও ইমান পানীৰ টোপ নোৱাৰোঁ গণিব, সেয়ে কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে কবিয়ে কি গীত শুনি ভাল পায়। তোমালোকে উত্তৰত লিখিবা কবিয়ে বৰষুণৰ ৰিম ঝিম গীতহে শুনি ভাল পায়। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে কবিতাটোত কোনে কোনে হাঁহে, ওফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে। তোমালোকে উত্তৰত লিখিবা কবিতাটোত বিজুলীয়ে হাঁহে, ডাৱৰে ওফন্দ পাতে আৰু আকাশে চকু পানী টুকে বুলি কবিয়ে কৈছে। উংগ আখৰটোত কি লিখা আছে? উংগ আখৰটোত লিখা আছে কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দি। কবিয়ে বৰষুণ আঁতৰিলে কাগজৰ নাও নিজৰাত মেলি দিয়ে। প্ৰথম চত কি লিখা আছে? প্ৰথম চত লিখা আছে কবিয়ে কোন, ক'ত আৰু কি হৈ ভাহে বুলি কৈছে। উত্তৰত তোমালোকে লিখিবা কবিয়ে কাগজৰ নাৱে ঢৌৱে ঢৌৱে নাচি জোনটি হৈ ভাহে বুলি কৈছে। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালৰ ঘেৰ দিয়া আৰু লিখা। তোমালোকে কিতাপটো লগত লৈ বহিছা নহয়?
ধুনীয়াকৈ মিলাই পিনে লিখিবা ঠিক আছে। মই ইয়াত কৈ দিছোঁ, তোমালোকে লিখি যাবা ঠিক আছে। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। উত্তৰত তোমালোকে লিখিবা পূবালী। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে। উত্তৰত তোমালোকে লিখিবা গণিব। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে কাৰ সেউজী পাত দু খাই থাকে। উত্তৰত তোমালোকে লিখিবা গছৰ। ঘ আখৰটোত কি লিখা আছে? কবিয়ে ৰিম ঝিম কৈ কি অহাৰ কথা কৈছে। তোমালোকে উত্তৰত লিখিবা বৰষুণ। এতিয়া বুজি পাইছা নহয়? 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। এইটো ধুনীয়াকৈ ফটো একপি দি দিছোঁ, তোমালোকে চাই লোৱাচোন। আৰু তোমালোকে পাঠ্যপুথিখন লগত লৈ বহিছা নহয়? পদ্য ৰূপটো কৈ দিছোঁ আৰু গদ্য ৰূপটোও কৈ দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে। পদ্য ৰূপ এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। ইয়াৰ গদ্য ৰূপটো হৈছে, কিতাপত লিখাই আছে তোমালোকে চাই ল'বা। ইয়াৰ গদ্য ৰূপটো হৈছে যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকিয়াই হাঁহে। অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে। পদ্য ৰূপ ইমান পানীৰ টোপ নোৱাৰোঁ গণিব, ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব। গদ্য ৰূপ যেতিয়া ৰিম ঝিমকৈ বৰষুণ আহে পানীৰ টোপালসমূহ গণিব নোৱাৰে, তথাপিও ৰিম ঝিম গীতহে শুনি ভাল পাওঁ। পদ্য ৰূপ বৰষুণ আঁতৰিলে বাজিলে ওলাওঁ মেলি দিওঁ নিজৰাত কাগজৰ নাও। গদ্য ৰূপটো হৈছে বৰষুণ কমি যোৱাৰ পিছতো যেতিয়া মেঘে ঢেৰেকণি দি থাকে তেতিয়া কাগজৰ নাও বনাই নিজৰাত মেলি দিয়ে। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে কবিতাটোৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। ইয়াতো এক কপি ফটো দি দিছোঁ, ধুনীয়াকৈ তোমালোকে মিলাই ল'বা তোমাৰ কিতাপৰ লগত দেই। ইয়াত কি দিছে? শুকাই কথাহে আহে গণিব নাও, বতাহে খাই অকণি শুনিব ওলাওঁ হাঁহে। ইয়াৰ উত্তৰটো ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ মিলাই আঁচ টানি ল'বা দেই ঠিক আছে। বুজি পাইছা নহয়? উত্তৰটো মই লিখি দিছোঁ। উত্তৰটো হৈছে শুকাই খাই আহে হাঁহে, গণিব শুনিব বতাহে কথাহে, অকণি গণি ওলাওঁ নাও। 7 নম্বৰটোত কি লিখা আছে? 7 নম্বৰটোত লিখা আছে কবিতাটিৰ মূলভাৱ কোৱা আৰু লিখা। এইটো উত্তৰত মই লিখি দিছোঁ বা কিতাপতো লিখা আছে, তোমালোকে চাই ল'বা আৰু পঢ়ি ল'বা দেই, মুখস্থ কৰি ল'বা। খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়, বৰষুণৰ অভাৱত গছ গছনিবোৰ নিস্তেজ হৈ পৰে, কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। নৈ বিল খাল ডুং আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পানী বাট পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শস্যবৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। ভাষা অধ্যয়ন 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা। শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। কান্দে ডুবে আৰম্ভ পাৰোঁ জপাই সোমাওঁ, এইবোৰ কি কৰিব লাগিব? আমাক শব্দকেইটাৰ বিপৰীত অৰ্থ বুজিব লাগিব আৰু কবিতাটোৰ পৰা বাছি উলিয়াই লিখিব লাগিব ঠিক আছে। তলত মই লিখি দিছোঁ কান্দে হাঁহে, ডুবে ভাহে, আৰম্ভ শেষ, পাৰোঁ নোৱাৰোঁ, জপাই মেলে, সোমাওঁ ওলাওঁ। তোমালোকে ভালদৰে আঁচ টানি মিলাই ল'বা ঠিক আছে। 9 নম্বৰত কি লিখা আছে? 9 নম্বৰত লিখা আছে বাক্য ৰচনা কৰা। উত্তৰবোৰ দি দিছোঁ, এইবোৰ লিখি ল'বা ঠিক আছে। পথাৰ আঘোণ মাহত সোণোৱালী ধানেৰে পথাৰ ভৰি থাকে। বৰষুণ
বাৰিষা কালত বৰষুণ পৰি থাকে। ডাৱৰ আকাশত কেতিয়াবা এদিন দুদিনকৈ ডাৱৰ আৱৰি ৰাখে। নিজৰা পাটকাই পৰ্বতৰ পৰা নিজৰা বৈ যায়। নাও নদীত নাও গৈছে। বুজি পাইছা নহয়? জানো আহা, ইয়াত কি কৈছে আমাক জানিবলৈ কৈছে কিছুমান কথা। ৰিম ঝিম বৰষুণ আহে। কবিতা ফাঁকিত ম ধ্বনিটো বাৰে বাৰে উচ্চাৰিত হৈছে। এনেদৰে কোনো সাদৃশ্য থকা ব্যঞ্জন ধ্বনি পুনৰাবৃত্তি হ'লে তাক অনুপ্ৰাস অলংকাৰ বুলি কয়। শৰীৰত পিন্ধা অলংকাৰে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ নিচিনাকৈ সাহিত্যত ব্যৱহৃত এনেধৰণৰ অলংকাৰে গদ্য বা পদ্যক শুৱলা কৰি তোলে। 10 নম্বৰত কি লিখা আছে? 10 নম্বৰত লিখা আছে পঢ়া আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে তলত দিয়া পদ্য ফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। ইয়াত কি লিখা আছে? বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে বুটলি বিলাওগৈ বলা। ইয়াৰ উত্তৰটো হ'ব ব, কিয়নো বাৰে বাৰে উচ্চাৰিত হৈছে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে তলত দিয়া পদ্য ফাঁকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব। উত্তৰটো হ'ব ব, কিয়নো ইয়াতো আখৰটো ব্যৱহাৰ হৈছে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে শংকৰদেৱৰ পদ ফাঁকিত পুনৰাবৃত্তি হোৱা শব্দাংশ লিখা। হেন শুনি যাববন্ত ধাইলা মহা বলবন্ত। ইয়াৰ উত্তৰটো হ'ব উৱন্ত, কিয়নো উৱন্ত শব্দটো ইয়াত ব্যৱহাৰ হৈছে। জানো হা, ইয়াত কি কৈছে আমাক জানিবলৈ কৈছে, তোমালোকেও বুজি ল'বা, ঠিক আছে। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই। ইয়াত থকা পথাৰ শব্দটো বিশেষ্য পদ। ইয়াৰ বিশেষণ পদৰ ৰূপটো হ'ল পথৰুৱা। 11 নম্বৰটোত কি লিখা আছে? 11 নম্বৰটোত লিখা আছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। উত্তৰত মই লিখি দিছোঁ। বিশেষ্য বিশেষণ বাক্য ঘৰ ঘৰুৱা ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। হাৰুৱা খেতিৰ বাবে হাৰুৱা মাটি উপযোগী। নিথৰুৱা বৃদ্ধ লোকজন নিথৰুৱা হৈ পথৰ দাঁতিত আছে। ভাগৰুৱা খেতিয়কজন ভাগৰুৱা হৈছে। জাবৰুৱা ল'ৰা ছোৱালীবোৰে চহৰটো জাবৰুৱা কৰিছে। এতিয়া বুজি পাইছা নহয়? তোমালোকেও ভালদৰে লিখি ল'বা, ঠিক আছে। 12 নম্বৰটোত কি লিখা আছে? 12 নম্বৰত লিখা আছে পঢ়া আৰু আবৃত্তি কৰা। এইটো তোমালোকে নিজৰ পাঠ্যপুথিৰ পৰা আবৃত্তি কৰিবা, ঠিক আছে, মুখস্থ কৰি ল'বা। 13 নম্বৰত কি লিখা আছে? 13 নম্বৰটোত লিখা আছে ওপৰৰ কবিতা ফাঁকিত উল্লেখ কৰা চৰাই আৰু ফুলৰ নামবোৰ লিখা। উত্তৰটো তোমালোকে লিখিবা কুলি হালধীয়া চৰাই আৰু মালতী কেতেকী বকুল মদাৰ পদুম কৰবী এইবোৰ ফুল। 14 নম্বৰটোত কি লিখা আছে? 14 নম্বৰটোত লিখা আছে দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা। দলত দিয়া শব্দবিলাক হৈছে আকাশ, পাহাৰ, ফুল, মেঘ, নদী, গছ গছনি, পখিলা, বৰষুণ। মই এটা কবিতা লিখি দিছোঁ, এইটো তোমালোকে লিখি ল'ব পাৰিবা। এইটো কবিতাটোৰ নাম হৈছে গছ গছনি। মই এবাৰ পঢ়ি দিছোঁ। গছ গছনি নাজানো মই কি জানি, সকলোৱে মিলি আমাক কিয় পোৱা ভাল। ফল ফুল পাত চাহ আমাৰ বাবে পাতি গা, সকলোৱে মৰমতে মেলি দিয়া ডাল। তোমালোক মৰমৰ, তোমালোক স্নেহৰ, তোমালোকেই বন্ধু আমাৰ গছ গছনি। এইটো তোমালোকে ভালদৰে সুৰ লগাই পঢ়ি মুখস্থ কৰি ল'বা, ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এটি কবিতা লিখি দিছোঁ যদিও তোমালোকে নিজেও এটা কবিতা লিখিবলৈ চেষ্টা কৰিবা, ঠিক আছে। 15 নম্বৰত কি লিখা আছে? 15 নম্বৰটোত লিখা আছে কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে। বৰষুণৰ
বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰে এখন তালিকা প্ৰস্তুত কৰা। উত্তৰটো তোমালোকে নিজে কৰিবা, তথাপিও মই উত্তৰত লিখি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বৰষুণৰ বতৰত কি কি কৰি ভাল পোৱা, যেনে কিতাপ পঢ়িবলৈ, সাধু কথা শুনিবলৈ, নাচিবলৈ নে বিভিন্ন ধৰণৰ খোৱা বস্তু প্ৰস্তুত কৰিবলৈ তাৰে এখন তালিকা প্ৰস্তুত কৰিবা। ঠিক আছে। 16 নম্বৰত কি লিখা আছে? 16 নম্বৰত লিখা আছে দলত আলোচনা কৰি কোৱা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে ধুমুহা বৰষুণ আহিলে তুমি কি কৰা? উত্তৰত মই দি দিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ধুমুহা বৰষুণ আহিলে কি কৰা? গান শুনা নে সাধু কথা শুনা নে কিবা খেল খেলা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে? উত্তৰত মই লিখি দিছোঁ, তোমালোকেও লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে। শিল বৰষুণ পৰিলে তোমালোকৰ ভয় লাগে নে আনন্দ লাগে নে শিলবিলাক চুই চাওঁ যেন লাগে? ছাত্ৰ ছাত্ৰী তোমালোকে নিজে ভাবি লিখিবলৈ চেষ্টা কৰিবা। এতিয়া বুজি পাইছা নহয়? গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে বৰষুণ দিলে তোমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে? তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। উত্তৰত মই লিখি দিছোঁ, বৰষুণ দিলে তোমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে, যেনে পানী বাঢ়ে নে বানপানী হয় নে জাবৰ জোঁথৰ পৰি লেতেৰা পৰিৱেশৰ সৃষ্টি হয় নে কিবা বেমাৰ আজাৰ হয়? ছাত্ৰ ছাত্ৰী তোমালোকে নিজে বিবেচনা কৰি লিখিবলৈ চেষ্টা কৰিবা। আৰু তলৰ কিতাপ প্ৰকল্প লিখা আছে, এইবিলাক তোমালোকে নিজেই পৰ্যবেক্ষণ কৰি লিখি ল'বা। ঠিক আছে। ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ।